আমি মানে গুৱাহাটীতো কৰিম দাদা ইমান দেৰিকে যাওঁ গম পাইছোঁ বুজি পাইছোঁ দে কথা নাই কি মানে কি কৈছে আমি বোলে বেপাৰ কৰি আছো এতিয়া তো আমি মানুহ সহায়ৰ কাৰণে কৰি আছো মানুহ সাহায্যটো কি বেপাৰ কৰা বুলি কৈছে তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল তো গাইজ কালিতো গমেই পাইছে আপোনালোকে আমি ভগ্ৰবাৰ চাইটত কভাৰ কৰিছোঁ মানুহ সাহায্যৰ নামত তো তাতে মানে কেইখনমান দোকান ৰৈছিল আৰু প্লাছ আপোনাৰ তাৰে তেল ডিপুৰ কাষতো মানে কেইখনমান দোকান আছে তো আমি তাতে যাম বুলি ভাবিছোঁ আজি তো কালিৰ দৰেকে আজিও মই লগৰ চোনটোক আনিব যাওঁ যিহেতু তাৰ বাইক নাই তো এতিয়া অলপ বৰষুণো দি আছে যদি বৰষুণটো কমে তেনেহ'লে যাম বৰষুণ যদি নকমে তেনেহ'লে চাওঁ তো গাইজ ধুনীয়াকৈ ওলাই আহিলোঁ তো বৰ্তমান মই যাই আছোঁ এতিয়া মোৰ লগৰ চলিটোক আনিব তো মানে কালি দুখন জেগাত আমি তুলিছিলোঁ তাতে মানে অলপ আধৰুৱা আছিল তো বৰ্তমান আমি তাকেই যাই আছোঁ এতিয়া তো দেখছি না মোৰ লগত বেগ আছে মানে ঘৰত মানে বাধা যোৱাটো দিম বুলি কৈ নাই এইবিলাক মানে ইমান এটা আহিব নাদে তো কম্পিউটাৰ যাম বুলি ওলাই আহিছোঁ তো কথা নাই ইমানখিনি কষ্ট কৰিছোঁ আপোনালোকে দেখাই পাইছোঁ ধুনীয়াকৈ গাইজ চাব পাৰে তো গাইজ চাব পাৰে বতৰটো কেনে ক'লাকে আহিছে বৰষুণো দি আছে অলপ তো কথা নাই বাৰু বৰষুণ দিলেও আমি যিহেতু সহায় কৰিম বুলি ওলাই আহিছোঁ মানুহখিনিৰ কাৰণে তো বৰষুণেও আমাক একো কৰিব নোৱাৰে তো আমি একদম তুলিমেই আৰু মানুহখিনি সহায় কৰিমেই তো গাইজ ধুনীয়াকৈ ওলাই আহিলোঁ সিহঁতকো লৈ আহিলোঁ তো বৰ্তমান আমি আজি ভগ্ৰাবাৰতে যাম কালি মানে অলপ আধৰুৱা আছিল সেইখন দোকানত আমি যাম তো গাইজ পুৰা লাগি আছোঁ আকাশ ভাই আছে গোটেই আছে আমাৰ ভাইটা আছে আমাৰ নাইকেল ভাই আছে অলপ হাইছোকে আমি গোটেইকেইটা লগত থকা আৰু মেইন কথা কি আমি চালোঁ এতিয়া এটা মই ভিডিঅ' চালোঁ সেই ভিডিঅ'টোত মানে একদম ভিতৰৰ ফালে কি হৈছে বস্তু সাধ্যটো নালাগে মানে ট'টেলি সাধ্যটো হৈ গৈছে মানুহ পইচাৰ প্ৰয়োজন ঘৰটো থাকিবৰ কাৰণে কিবাৰ কাৰণে তো চাওঁ কি কি কৰোঁ কিমান উঠে চাওঁ আৰু তো গাড়ী চাড়ী ধুনীয়াকৈ আমি ইয়াতে পাৰ্কিং কৰি দিলোঁ আহি পালোঁ আমি ভগ্ৰাবাৰ তো ধুনীয়াকৈ আমি এতিয়া দোকানত কালি আমাৰ কমপ্লিট নহ'ল অলপমান বাকী আছে সেইখিনি কৰি লওঁ মানে বৰষুণ দিছিল সেইকাৰণে গুচি আহিলোঁ তো এতিয়া ধুনীয়াকৈ আধৰুৱা দোকানখিনি আমি কমপ্লিট কৰিলোঁ আৰু পুৰা আৰম্ভণি কৰি দিলাক আজি আমাৰ তো ধন্যবাদ খুৰা ধন্যবাদ খুৰা আমার গরুকে চেষ্টা আমি গুয়াহাটিতে আমি আসলো করি অলপমান আমার ফালৰ চেষ্টা কথা দিয়েছে ধুনীয়াকৈ আমি এতিয়া যাই আছোঁ তো বঢ়িয়া একদম সৰুকে আমাৰ ফালৰ পৰা চেষ্টা এটা দি পাৰে কৰি কিনে ভালকৈ যাম আৰু তাতে কেইদিনমান সময় লৈছোঁ আৰু আমাৰ 3 নম্বৰ দিন আজি ধন্যবাদ মানে কি আমি এইটো আমাৰ এটা 3 দিন হ'ল আমাৰ গোটেই অঞ্চল কৰিম গুৱাহাটীটো কৰিম কৰি কেনে আমি যাম আৰু ভালকৈ যাম ধন্যবাদ আজি মানে অলপ ৰেচপন্সটো কম পাইছোঁ তো বহুত মানুহ কৈ আছে যে আমি দিছোঁ দিলেও মানে মিছাও কয় সঁচাও কয় হ'ব কথা নাই এতিয়া আমি বেলেগ লোকেশ্যন এটাত যাই আছোঁ আমি এনে তুলি আছে এতিয়া তো গাইজ এতিয়া যে দোকান এখন দেখাই দিলোঁ সি মানে কি কৈছে আমি বোলে বেপাৰ কৰি আছোঁ এইগিলা তো আমি মানুহ সহায়ৰ কাৰণে কৰি আছোঁ মানুহ সাহায্যটো কি বেপাৰ কৰা বুলি কৈছে তই নেদা ঠিকেই আছে বাৰু তোৰ পইচা নাই তই আমি ভালো কাৰণে গৈছিলোঁ সি আমাক সেনেকৈ কৈছে তই দিয়া দিবি নেতা তোৰ কথা ঠিকে বেপাৰ কথা কিয় কবি মাৰিলোঁ হৈ যাক কথা তাক চাই আছোঁ সেইটো ধুনীয়াকৈ আমাৰ ভগ্ৰাবাৰ কালেকশ্যন কৰা হ'ল বহুখিনি ৰেচপন্স দিছে আৰু 2 এটা আছে বাদ দি সিহঁতক
সেইটো কালি লোকে দিবে কাট কৰি পানী মানুহে হেৰি লিপ দি আছে এই গোটাখিনি মানুহ হেৰি বুলি কৈছে বেপাৰী বুলি কৈছে মানুহখিনি বেপাৰ কৰি থকা বুলি কৈছে আৰু যিখিনি দিছে বিগ চেলুত মানে বিগ চেলুত আৰু মানে বহুখিনি দিছে ভাল ভাল এমাউণ্ট দি ভালে লাগছে কি আমাৰ ফটো বেলেগ বেপাৰী বুলি কোৱা বেলেগ কথা এখানি মানুহ খাই তুলি কিনে চবকে বেপাৰী কি আছে সহায় কৰি আছে এখানি মানুহকো সি বেপাৰী বুলি কৈছে আৰু প্ৰথমতে হকৰাবাৰো চবে দিছে চবে ভাল ৰেচপঞ্চ দিছে তাত বাইদে আৰু এটা কথা কওঁ মানে কি মাল চাল খাইছে নি গম নাপাওঁ মতে ই আনো পাই দেখাত আৰু মই এটা কথা কওঁ আমিও ইয়াৰে চলি ময়ো হকৰাবাৰত চলি ইও হকৰাবাৰে চলি মানে কি আমাৰ ওচৰত ঘৰ হকৰাবাৰ প্ৰায় 6 কিলোমিটাৰ 5 কিলোমিটাৰ তো বৰ্তমান আমি এতিয়া তেল ডিপোৰ কাষত আছোঁ তেল ডিপোৰ কাষত দোকান কেইখন আছে তো ইয়াতে কালেকশ্যন কৰিম আমি ফাষ্টফুডৰ দোকান আছে ইয়াতেও কালেকশ্যন কৰোঁ ধন্যবাদ ধন্যবাদ বঢ়িয়া দেই দাদাজনে 200 টকা এটা দিছে বঢ়িয়া একদম ধন্যবাদ দাদা গাইজ ধুনীয়াকৈ কালেকশ্যন কৰি ঘৰ আহি পালোঁ তো আজি অলপ ভালেই পালোঁ বাৰু বহুত মানুহ পৰাই কিন্তু দুটামান আছেও বাৰু নানে জানে হোটেল এখনত দেখাই পাইছে আপোনালোকে তাৰ ভিডিঅ' কৰা নহ'ল তো আমাক ভাল নাপাওক সিমান এটা ভাল ব্যৱহাৰ কৰা নাই কৈছে তনে বেপাৰ কৰি আহিছা টকাগিলা মাৰবি তো সেইদিনাখন কিছুমান ক'লে আৰু দুখ লাগে আমি নকলোঁ আৰু ভিডিঅ' আছে মোৰ তাতে কিন্তু এইগিলা পাব্লিক নকৰোঁ আৰু বেয়া কথা তো সেইদিনাখন আৰু দক কালি আৰু আমি ক'ত যাওঁ আপোনালোকক দেখাম ভিডিঅ'ত তো আজি ইমান দিছিল দক